নমস্কাৰ ৰাইজ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে খবৰ ভালেই। বহু দিনৰ মূৰত আকৌ এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমে আপোনালোকে এইজনকে চাব পাৰে। গৰম উঠিছে তাৰ দেহত, চৰাই পালেগৈ তাৰ মূৰৰ ওপৰত। সন্ধিয়া আকাশত নহয়, ইয়াক গৰুক দিয়া বেজীটো দিনে পোহৰতে মাৰি ঠাণ্ডা পেলাই থ'ব লাগিব, নহ'লে ইয়াৰ লক্ষণ ভাল দেখা নাই। মানে সি গৰম উঠিছে, মালটো পুৰা গৰম উঠিছে। ঘৰত যদি মানুহ নাথাকে আলু পুৰি খাবা, মোলৈ যদি মনত পৰে চিটিৰ উত্তৰ দিবা। অংকুৰ চিটিৰ উত্তৰ দিবা, চিটিৰ উত্তৰ নিদিলে ঘৰতে বুঢ়ী হ'ম আকৌ। আইঅ মইনা কলিজাজনী, তুমি বহুত সৰু হৈ আছা নহয়, তোমাৰ তলৰ পাৰি দাঁত দুটা গজাই নাই। এইবাৰ বহাগত বিয়াখন পাতিবই লাগিব। আৰু এই তোমাৰ নিচিনা ফুল কোমলীয়া 16 বছৰীয়া ছোৱালীজনীক বিয়া পাতি মই বাল্য বিবাহৰ কেছতটো ফচিব নোৱাৰো ন। অ'ফ ৰাম, পৃথিৱীৰ গোটেইবোৰ মহিলাৰ সেন্দুৰ তাই অকলেই লৈ ল'লে। এতিয়া লাগিলে পৃথিৱী ধ্বংস হৈ যাব, তথাপিও তাৰ গিৰিয়েক জীয়াই থাকিব। আইঅ হৰি হৰি, এইটো মতা নে মাইকী একো ধৰিব নোৱাৰি। ঐ এনেকুৱা লাগিছে আকৌ এবাৰ তৃতীয় বিশ্বযুদ্ধ হ'বই নেকি। এই ভণ্টা নে ভণ্টিটোৰ 12টা মাহত 13টা ৰূপ। হাঁহৰ প্ৰেম লটি খটি ঠিচ, তোৰ নাকৰ ফুটাকেইটা ইমান ডাঙৰ ঠিচ। কুকুৰৰ প্ৰেম গাঠি ঠিচ, গৰুৰ প্ৰেম দৌৰা দৌৰি ঠিচ, মানুহৰ প্ৰেম ৰাতি টুং 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 ঠিচ। আৰে ভণ্টা নে ভণ্টি, সেইটো কি ধিচ ঠাচ মাৰি থকাটো জৰুৰী নেকি? অ' মা সাপ ওলাইছে, ফেনাইলৰ বটলটো আন ঢালি দিওঁ। বেলেগ নাগিন ঐ। তোৰ নিচিনা নাগিন দেখিলে সাপেও আত্মহত্যা কৰিব। উফ ৰাম, ঘৈণীয়েকে মিটিঙত যাবৰ কাৰণে চাদৰ মেখেলা বিচাৰি আছে, খুৰাদেৱে পিন্ধি আকৌ ভাওনা কৰি আছে। একো নাই ৰাইজ, ডক্টৰে কৈছে গৰমতে অলপ গৰম উঠিছে, ঠাণ্ডা দিন আহিলে ভাল হৈ যাব বোলে। নাগিন হুমে নাগিন, ইচ্ছাধাৰী নাগিন। তই নাগিন নহয়, তই ইচ্ছাধাৰী, তই হাফ পেণ্ট পিন্ধা এজনী নেউলি হয়, নেউলি। তো ৰাইজ, আজি ভিডিঅ'টো ইমানেই আছিলে। চাই কেনেকুৱা বোলে কমেণ্ট এটা কৰি জনাব নাপাহৰিবা। তো আজিলৈ এৰিছোঁ, বাই বাই, টাটা। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।